মানুহ এদিন মৰিবই লাগিব। দুখ কৰি মৰাতকৈ বিনা দুখে মৰাই ভাল, কথাষাৰ চক্ৰেটিছে কৈছিল। কৃতকাৰ্যতা গ্ৰহণ কৰিব এজন ভদ্ৰলোকৰ দৰে, কিন্তু বিপৰ্যয় গ্ৰহণ কৰিব এজন পুৰুষৰ দৰে, কথাষাৰ কলৰিজে কৈছিল। যি অহিংসাৰ মন্ত্ৰই মানুহৰ ব্যক্তিত্বক চুই যায়, সেই অহিংসাহে আচল বস্তু, হেমবুঢ়া কৈছিল। তুমি যদি জ্ঞানী হ'ব খোজা, তেন্তে জিভাক শাসন কৰা, কথাষাৰ লেবষ্টাৰে কৈছিল। বহু কথা জনাক জ্ঞানী নুবোলে, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে প্ৰকৃত জ্ঞানী, কথাষাৰ লেলিনে কৈছিল। আজিৰ দুখৰ তিতাখিনি কাইলৈৰ স্মৃতিৰ আনন্দ, কথাষাৰ খলিল জিব্ৰানে কৈছিল।